दोस्त কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল মোৰো ভাল মোৰ অন্য এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছো তো আজি ভিডিঅ'টো বনাম ৰেচিপি কিনো ৰেচিপি বনাম তো আপোনালোকৰ আগত অকমান শেয়াৰ কৰি দিম বুলি ভাবিছো তো আজি ৰেচিপিটো বনাম তো আপোনালোককো দেখাম কি ৰেচিপি বনাম তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব তো এতিয়া ফাগুন মাহৰ বতৰ ন সেইকাৰণে মানে বেমাৰ আজাৰৰ বতৰ চলি আছে তো ধুলি বালি এইবিলাক তো হৈ থাকে ন বহুত এই ধুলি বালি খালে তো বেমাৰ হয় ন তো সেইকাৰণে আজি মই এটা আপোনালোকৰ আগত ৰেচিপি লৈ আহিছোঁ তো ৰেচিপিটো কি বনাম তো গাইছ এতিয়া বনাবলৈ মই লৈছোঁ ইয়াতে ভেদাইলতা নৰসিংহ আৰু মানিমুনি ইয়াতে এনেকৈ লৈ লৈছোঁ ধুই পিনে তো এতিয়া মিক্সিত এইখিনি বটি ল'ব লাগিব মিক্সিত তাৰপিছত ইয়াতে মাছ 5 পিস তো আমি 5 পিস এতিয়া মই ইয়াতে কি ব্যৱহাৰ কৰোঁ তো আপোনালোকক দেখাম তো ইয়াতে আছে পিঁয়াজ এটা আলু দুটা নেহেৰু 3টা এটা পিস আৰু বিলাহী 2টা তো এইখিনি মই কাটি কিনে ৰেডি কৰোঁ কাটি থৈছোঁ ৰেডি কৰি কিনে তো আপোনালোকক দেখাম কেনেকৈ বনাম তো ভিডিঅ'টো চাই যাব এতিয়া ইয়াতে মাছ বহাই দিছোঁ মাছখিনি ফ্ৰাই কৰি লোৱাৰ পিছতে মানে আঞ্জাখন ইয়াতে পিঁয়াজখিনি দি দিলোঁ পিঁয়াজখিনি অকণমান লৰাই দিম তাৰপিছত দি দিম আদা নহৰু বটি থৈ দিয়া আছে পিঁয়াজখিনি অকণমান লৰাইছোঁ এতিয়া আদা নহৰু আৰু জলকীয়া বটি থৈ দিছিলোঁ এইখিনি এনেকৈ লৰাই থাকিব লাগিব অকণমান তো এতিয়া বিলাহী দি দিলোঁ 2টা বিলাহী দি দিছিলোঁ কাটি থৈছিলোঁ এই বিলাহী 2টা এনেকৈ দি দিলোঁ এনেকৈ ভাজি ৰাখিব লাগিব অকণমান আৰু ইয়াতে ভেদাইলতা নৰসিংহ আৰু মানিমুনিখিনি বটি থোৱা আছিলে এইখিনি দি দিলোঁ লৰাই থাকিবলৈ তো গাইছ এইবিলাক গাইছ আৰু আলুখিনি বইল কৰি থৈছিলোঁ ন আলুখিনি এনেকৈ পিটি কিনে দি দিছোঁ ইয়াতে মিক্স কৰি কিনে এনেকৈ অকণমান লৰাম তাৰপিছত ইয়াতে গৰম সোৱাদ অনুসৰি নিমখ দি দিব অকণমান নিমখ অকণমান দি দিছোঁ তাৰে পিছত ইয়াতে হালধি দিম হালধি দি অকণমান দিছোঁ তাৰপিছত ইয়াতে লৰাই দিব লাগিব আৰু ভালকৈ গাড়ীত ইয়াতে পানী দি দিলোঁ অকণমান আপোনালোকে যিমান মানে খায় আৰু সেয়া অনুসৰি পানী দিব আমি আৰু অকণমান দি দিম ইয়াতে এনেকৈ পানী দি দিছোঁ তো গাইছ এতিয়া মাছখিনি এনেকৈ দি দিলোঁ তো আপোনালোকক দেখুওৱা নহ'ল তো বেয়া নাপাব এনেকৈ মাছখিনি দি দিছোঁ মই তো এতিয়া অকণমান উতল আহিব লাগিব উতল অহাৰ পিছতে নুমাই থৈ দিম অকণমান ইয়াতে অকণমান জিৰা পাউডাৰ দি দিছোঁ আৰু ৰেড চিলি পাউডাৰ দি দিছোঁ অকণমান জ্বলা হ'ব লাগে ন আমি জ্বলা খাই ভাল পাওঁ তো কোনোবা যদি জ্বলা নাখায় ন কোনো কথা নাই তো আমি জ্বলা খাই ভাল পাওঁ কাৰণে দিছোঁ ইয়াতে অকণমান জিৰা পাউডাৰ আৰু ৰেড চিলি পাউডাৰ দি দিছোঁ So guys, finally এতিয়া মোৰ তৈয়াৰ হৈ গ'ল ৰেচিপিটো তো আপোনালোকে কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব তো এতিয়া মই বনাই দিলোঁ কেনেকৈ বনালোঁ আপোনালোকক দেখালোঁ তো আপোনালোকে ঘৰত চেষ্টা কৰি চাবচোন এনেকৈ তো প্ৰায়ভাগে বনাই জানি তো ময়ো আজি ফাৰ্ষ্ট টাইম বনাইছোঁ সেইকাৰণে আপোনালোকক শ্বেয়াৰ কৰিছোঁ তো সৰু ল'ৰা ছোৱালীবিলাকক খুৱাব কিছুমানেতো বেয়া পায় ন এইবিলাক খাবলৈ তো মোৰ ছিষ্টাৰো বেয়া পালে বাট উপায় নাই ন এতিয়া মানে যেনেকুৱা পৰিস্থিতি পৰি আছে মানে ধূলি বালি চিজন ন মানে বেমাৰৰ চিজন হৈ আছে সেইকাৰণে মানে সৰু বাচ্চাবিলাকক খুৱাব লাগে মানে এইটো বিশেষকৈ জোলটো মেইন ন এইটো মানে জোলটো খাব লাগে হেল্ডি হয় তো খুৱাবলৈ চেষ্টা কৰিব সৰু ল'ৰা ছোৱালীবিলাকক আৰু আপোনালোকে বনাই কিনে খাবচোন যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰি দিব শ্বেয়াৰ কৰি দিব আৰু অন্য এটা ভিডিঅ'ত লগ পাই আছোঁ বাই বাই